মায়েজ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি এটা নতুন পিঠা শিকোঁ। এইটোক আমি ভেজিটেবল চিলা বুলি ক'ব পাৰোঁ। আচলতে আমাৰ যিটো অসমীয়াৰ খোলা চাপৰি পিঠা সেইটোৰ ভাপত দিয়া ভাৰ্চন আৰু তেল ব্যৱহাৰ নকৰাকৈ আমি এইটো বনাব পাৰোঁ। এতিয়া নতুন চাউল ওলাইছে, সকলোৰে ঘৰত আছে নতুন চাউল, নতুন ধান। এইটো পিঠা নতুন চাউলেৰে বনাবলৈ বেছি ভাল হয়। দেখিবলৈও ধুনীয়া হয়, খাবলৈও টেষ্টি হয়। এতিয়া আহকচোন আমি প্ৰচিডিঅ'ৰটো কেনেকুৱা তাৰ ফালে আগবাঢ়োঁ। ইয়াৰ কাৰণে অকণমান চাউল তিয়াই থ'ব 2 ঘণ্টামানৰ কাৰণে। তাৰপিছত এনেকৈ মিক্সিত মাৰি লৈছোঁ। আপোনালোকে ঢেঁকীটো খুন্দিব পাৰে। মিক্সিত খুন্দিবৰ কাৰণেতো অকণমান তিয়াবই লাগিব আৰু ঢেঁকীত হ'লেও সেনেকুৱা একেই ছিষ্টেম। তো প্ৰথমতে আমি চাউলখিনি অকণমান পানী দি গুড়া কৰি ল'ম। গুড়া হৈছে। এতিয়া ইয়াত নিমখ দিম সোৱাদ অনুযায়ী। 1 চামুচ দিছোঁ মই। 1 পোৱা চাউল ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছত শুকান জলকীয়া আৰু কেঁচা জলকীয়া দিছোঁ আৰু ইয়াত ধনিয়া পাত আৰু অকণমান জালুকৰ গুড়ি দিম। ইয়াৰ উপৰিও আপোনালোকে ইচ্ছা কৰিলে বেলেগ ভেজিটেবলছো ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু মোৰ ওচৰত আছিলে ভজা নাৰিকল, সেইখিনি পেলাই দিয়াতকৈ ইয়াতে ব্যৱহাৰ কৰিলোঁ। এতিয়া অকণমান পানী দিছোঁ আৰু ভালকৈ আকৌ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰাৰ পিছত কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু ইয়াত মই অকণমান এতিয়া বেচন ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ময়দাও ব্যৱহাৰ কৰিব পাৰে। ময়দা নহ'লে আটাও ব্যৱহাৰ কৰিব পাৰে। সেইখিনি ধুনীয়াকৈ মিক্স কৰি ইয়াৰ কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগিব আৰু ইয়াৰ চাওক, এই কনচিষ্টেঞ্চিটো আমাৰ যোনটো খোলা চাপৰি পিঠা বনাবৰ কাৰণে যিটো কনচিষ্টেঞ্চি সেইটোৱে। এতিয়া এনেকুৱা পাত্ৰ এটাত পানীখিনি গৰম হ'বলৈ দিব আৰু ওপৰত এখন সুতি কাপোৰ, কটন কাপোৰ এনেকৈ বান্ধি ল'ব ধুনীয়াকৈ। মই এডাল ৰাবাৰো দি দিছোঁ যাতে কাপোৰখন টান হৈ থাকে। আপোনালোকে ৰাবাৰ নিদি ৰছীৰেও বান্ধিব পাৰে। এতিয়া আমাৰ যিটো মিক্সাৰ আছে সেইটো মিক্সাৰ এনেকৈ ধুনীয়াকৈ স্প্ৰেড কৰি দিব। তলৰ পৰা যিহেতু উতলি আছে পানীটো, তলৰ ফালে গুচি নাযায়, ধুনীয়াকৈ ওপৰতে থাকিব। আৰু তাৰপিছত ঢাকনি এখন দি এনেকৈ পিঠা বনাই গৈ থাকিলে হ'ল আৰু। কনচিষ্টেঞ্চিটো বেছি পাতল কৰিলে কিন্তু সৰকি যাব পাৰে। আৰু কাপোৰখনো একদম পাতল নল'ব। যদি ধুতিৰ কাপোৰ লয় এটা ফল্ড নিদিব, 2টা ফল্ড দিব। তাৰপিছত এনেকৈ বনাই গৈ থাকিব। আপোনাৰ 1 মিনিটত এখন পিঠা আৰামছে হৈ উঠিব। আৰু যেতিয়া পিঠাখন নমাই তেতিয়া জুইটো চিমত দিব, মানে কম কৰি দিব। আকৌ যেতিয়া পিঠাখন আপোনালোকে উঠাই দিয়ে সেইখিনি সময়ত জুইটো বঢ়াই দিব। কাৰণ তলৰ ফালৰ পৰা যেতিয়া ভাপ আহি থাকিব, আপুনি পিঠাখন নমোৱাৰ সময়ত ভাপটো হাতত লাগিলে বেয়াকৈ পুৰিব পাৰে। এইটো আপুনি নিজে সাৱধান হ'ব। আৰু ভাপে পুৰিলেতো জানেই আৰু কেনেকুৱা ধৰণে পুৰে। তো অকণমান সাৱধানেৰে বনাব। খাবলৈ বহুত টেষ্টিও হয়, হেল্ডিও হয়। আপোনালোকে চেষ্টা কৰিব। আৰামছে হ'ব, কোনো তেলৰ ব্যৱহাৰ নাই। ধুনীয়াকৈ ভাপতে হৈ গৈছে। বহুত হেল্ডি বস্তু হয়। আপোনালোকে যিমান ইচ্ছা কৰে ভেজিটেবলছ ইয়াত ইউজ কৰিব পাৰে। আৰু যদি মিক্সাৰটোত ভেজিটেবল ইউজ নকৰে ওপৰত ছটিয়াইও দিব পাৰে। এয়া ফাইনেলি চাওক, মোক 1 পোৱা চাউলৰ পৰা কিমান কেইখন চিলা প্ৰস্তুত হৈ উঠিছে। লাৰি খুব ভাল লাগে, অকণমান ম'ম' টাইপ ফিল হয়। এয়া দেখিবলৈও ধুনীয়া হৈছে। জনাব কেনেকুৱা পালে। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।